ঘৰত দেখোন একো নাই হে আলু চালু একো নাই দালি চালি একোৱেই নাই কি ৰান্ধো মই এতিয়া একো নহ'লে কি ৰান্ধো বজাৰকে যাওঁ ৰ অলপ দোকানৰ পৰা বস্তু অলপ কিবা লৈ আহোঁ আলু দালি অলপো আনো তাৰপিছত আৰু যি হয় সেই হ'ব Jyotirmoy. Assamese. বহুত দিন দেখা নাই 30 বছৰমান হ'ল ক'ৰ পৰা মই বজাৰত যাব আহিছিলোঁ হয় নেকি মই নলবাৰীত যাব আছিলোঁ হয় নেকি কাম আছিলে চাহপাত ইমান দিনৰ মূৰত বহুত ভাল লাগছি দেখা পাই বঢ়িয়া লাগিছে দে ইমান বছৰ হ'ল পিছে বজাৰত কি কাম আছিল কিবা চব্জি কিবা লৈ আহিলোঁ দালি সেইকাৰণে আহিছিলোঁ ইয়াতে পৰা আমাৰ তাতে বনায় বেছি দিন নহয় ওচৰতে বৰ যাং বল দেখাও পালোঁ ভালো লাগিল ল'ৰাটোও নাই ৰ বাপৰে বহু দিনৰ মূৰত ইমান ভাল লাগছে লগ পাই বহুত ভাল লাগছি ক'ত বিয়া দিছে ন মই নলবাৰী বিদ্যাপুৰত হয় ল'ৰা ছোৱালী কি মোৰ ছোৱালী এজনী ভালেই দে ঠিকে আছে দে তাইও গুৱাহাটী হেৰিত কি পঢ়ি খানা আছে ঘৰত তাতে সি পঢ়িছে ডক্টৰ পঢ়ি আছে মোৰো এটাই ল'ৰা আৰু ল'ৰাটো নাই এতিয়া বৰ্তমান ঘৰত সিও বিয়ে পঢ়ি আছে ভালেই দেখোন কি বেয়া হ'ল নাই আকৌ কিবা এটা কৰিব লাগিব মালিকে কি কৰে পিছে কোনে মালিকে কি কৰিব কৰে আৰু কিবা বিজনেছ কৰে তোমাৰ তেওঁ কি কৰে চাকৰিয়ে কৰে ঠিকে আছে দে চলি আছো আৰু ছোৱালীটোকো পঢ়ি আছো টকা পইচা আছে ডক্টৰো পঢ়াইছা আমাৰ কিবাকে বিয়েটো পঢ়াই আছো দে আৰু উপায়টো নাই চবাৰ সমান নহয়ও না ভালকে পাছ কৰিছিল কিন্তু আৰু আমি নবলে নোৱাৰো না কিবাকে পঢ়াইছো আৰু ভাল লাগিল বহুত ভাল লাগছি ইমান দেখা পাইছো তোমাক কলেজত কিমান ধুনীয়াকে বাৰ স্কুলত যাবা এৰাই নাছিলো দে আমি ইমান বান্ধৱী আছিলো জমনি কৰিছিলো সেয়া দিন নাই ছোৱালী মানুহৰ সেয়ে কোনে ক'ত পঢ়ে হিচাপ নাই আজি হঠাতে লগ পাম বুলি ভাবাও নাছিলো মই ভালো লাগছি এতিয়া তাতে অলপ চাহ কৰো দে বেছি মই নকওঁ অসুবিধা নহয় যদি আকৌ খাই লৈ যাবি একো নহয় চাহ একাপ খাই যাম আৰু সোনকালে দেতে বহাতে হা চাহকে খাম Hello. কি ভাল হয় না
অঁ হয় নেকি? অঁ তই আহিবি। অঁ বন্ধু আছে, তই আহিবি হ'ব দে। মোৰ আজি কি হ'ল জানা, মোৰ পুৰণা বান্ধৱী এজনী লগ পাইছোঁ, ইমান ভাল লাগছে, তাই এতিয়া মোক যাবহে দিয়া নাই। অঁ মই যাম দে, অলপ দেৰিকৈ যাই আছোঁ, তই আহি থাক। অঁ দে ঠিক আছে দে। কোনে ফোন কৰিলে? এই মোৰ ছোৱালীজনী আজি আহিব বোলে। আহি আছে, বন্ধু আছে, বন্ধু দিছে 2 দিনৰ কাৰণে। ঘৰত আহিব বিচাৰে, একলাই থাকিব নিবিচাৰে হোষ্টেলত। ছুটি আছে বোধহয়। 2 দিন বন্ধু থকাৰ কাৰণে কৈছে মা ঘৰত যাম মই। আহি থাক, মই এতিয়া সোনকালে যাব তাই থাকিবনে দুদিনমান? মই বেছি দেৰি নকৰোঁ। পিছে তই একদিন আমাৰ ঘৰত যাবি, বহুত ভাল লাগব। যাম দে। বেছি দূৰ নহয়, এখন ই ৰিক্সাত গুচি গ'লে পাবি আৰু মোৰ ঘৰত। ঘৰৰ সন্মুখতে মোৰ নাম্বাৰটোত লেখা আছে, তই 24 নম্বৰ বাইলেনত তাতে হেৰি কৰিলে গুচি 24 যাবি। নম্বৰ গাড়ী যাম দে। অঁ বহুত ফোন ভাল কৰা লাগছে। কৰিবি। অঁ কৰিম, তই নাম্বাৰটো ৰাখি ল'বি। ফোন নম্বৰটো লৈ পেলাই পিছে এইটো নাম্বাৰটো লৈ ল তোৰ মোবাইলত। দে হ'ব দিয়া, পাম দে নম্বৰটো। মই যাম। ইমান ভাল লাগছে আৰু আহিবি দে। আহিম। টকা পইচা আছে, সেইকাৰণে তাই ডক্তৰ পঢ়ি আছে জীয়েকক। এতিয়া আমাৰ টকা পইচা নাই আৰু চলি সেনেকৈ পঢ়িছোঁ দে, আৰু কি কৰিবি আৰু। মোৰ ভাগ্যৰ কথা, মোৰ বান্ধৱীটো মানে ভালে চাকৰিয়াল মানুহ পাইছে। আমি আৰু বিজনেছ কৰা মানুহ কি